ফাৰ্ষ্টতে কৈ দিছোঁ। তো গাইজ আজি মই আপোনালোকক যিটো এপৰ কথা ক'ম সেই এপটোৰ পৰা আপোনালোকে সঁচাকৈ পইচা ইনকাম কৰিব পাৰিব। তো গাইজ যিসকল মোৰ নিচিনা এই কম বয়সৰ ল'ৰা আছে তেওঁলোকৰ যিটো ডেইলি হাত খৰচ বহুতো নহয় না, সেই হাত খৰচটো আপোনালোকে এই এপটোৰ পৰা পাব পাৰিব। তো গাইজ ভিডিঅ'টো বহুত মজা হ'বলৈ গৈছে। তো গাইজ প্লিজ সকলোৱে শেষলৈকে চাই থাকক আৰু ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। তো গাইজ আপোনালোকৰ ভিতৰত বহুতে নিশ্চয় এই টিকটক এপটো ব্যৱহাৰ কৰে। তো গাইজ তাৰোপৰি এই টিকটক এপৰ কিছুমান ভিডিঅ' আপোনালোকে নিশ্চয় ফোনত ডাউনলোড কৰে আৰু ডাউনলোড কৰি হোৱাটছআপ ফেচবুক অৰ্থাৎ যিকোনো ছ'চিয়েল মিডিয়াত শ্বেয়াৰো কৰে। তো গাইজ কিন্তু তাৰ বাবে আপুনি যি ভিডিঅ' শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰাৰ বাবে আপোনালোকক সেই টিকটক এপটোৱে 1 টকাও নিদিয়ে। কিন্তু পৰন্তু মই যদি আপোনালোকক এনেকুৱা এটা এপৰ কথা কওঁ যি এপটো টিকটকৰ নিচিনাই, আপুনি তাত টিকটকৰ নিচিনা ভিডিঅ' চাব পাৰিব, তাত আপুনি ধুনীয়াকৈ ভিডিঅ' দিব পাৰিব, নিজৰ ভিডিঅ' দিব পাৰিব। যদি আপুনি তাত যদি ভিডিঅ' শ্বেয়াৰো যদি কৰে, শ্বেয়াৰ কৰিলে আপুনি এটা ভিডিঅ'ৰ নামত 1 টকাকৈ পাব। হয় না মজাদাৰ? তো গাইজ সেই এপটোৰ বিষয়ে জানিবলৈ আমাৰ আজিৰ এই ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ সেই এপটোৰ নাম হৈছে কি ছিল নামটো? ফৰ ফান। তো গাইজ 1 2 3 4 যিটো 4 আছে আৰু FUN। তো গাইজ এই ফৰ ফান এপটোৰ লিংক মোৰ এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তো গাইজ আপোনালোকে কি কৰক যে মোৰ যিটো ভিডিঅ' টাইটেল আছে তাত টিপি দিয়ক। তাত টিপি দিয়াৰ পিছত মোৰ যিটো ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যন বক্সটো খোলা যাব, তাত গৈ আপোনালোকে তাত দেখা পাব ফৰ ফান এপ লিংক। তাত আপোনালোকে টিপি দি সেই ফৰ ফান এপটো ইনষ্টল কৰি লওক। তো গাইজ ইনষ্টল কৰাৰ পিছত আপুনি তাত ধুনীয়াকৈ পইচা ইনকাম কৰি থাকক। তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা অলপ হ'লেও জানিব পাৰিলে, শিকিব পাৰিলে আৰু কিছু নজনা কথা শিকিলে। তো গাইজ ভাল লাগিছে যদি প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ এই JS চেনেলটো। আজিলৈ মানে দিলেন দাদা, বাই বাই।